নমস্কাৰ, মই চিন্ময় বুঢ়াগোহাঁই। মোৰ ইউটিউব চেনেলত আজি এইটো মোৰ প্ৰথমটো ভিডিঅ'। আজি এই ভিডিঅ'টোত বিশেষ একো নাই, কেৱল আপোনালোকৰ সৈতে দুই এষাৰ কথা পাতিম, চিনাকি হ'ম, মোৰ বিষয়ে কিছু কথা আপোনালোকক জনাম। ইউটিউব সমগ্ৰ বিশ্বত যথেষ্ট সাহসৰ প্ৰয়োজন। ইমান দিনে সেই সাহসখিনি গোট খোৱা নাছিল, কিন্তু অৱশেষত আজি কিছু সাহস গোটাই মোৰ নিজৰ চেনেলটো আৰম্ভ কৰিবলৈ লৈছোঁ আৰু প্ৰথমটো ভিডিঅ' আগবঢ়াবলৈ লৈছোঁ। বলকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। মোৰ ঘৰ হৈছে যোৰহাটত। মই এজন অভিনেতা। মোৰ এই সাংস্কৃতিক যাত্ৰা প্ৰথম মডেলিঙৰ যোগেদি আৰম্ভ কৰিছিলোঁ। যোৰহাটত পঢ়ি থকা দিনতে প্ৰথম মডেলিং কৰিছিলোঁ। পঢ়া শুনাও যোৰহাটতে সমাপ্ত হ'ল। স্নাতক হৈ উঠি গুৱাহাটীত গৈ জ্যোতিচিত্ৰবনত চিনেমেটিক এক্টিঙৰ এটা ৱৰ্কশ্বপ কৰোঁ। চিনে এক্টৰ ফেক্টৰী নামৰ অনুষ্ঠান এটাই প্ৰত্যেক বছৰে চিনেমেটিক এক্টিং অৰ্থাৎ কেমেৰা আগত কৰা অভিনয়ৰ ওপৰত এটা কৰ্মশালা দিয়ে। আৰু সেই কৰ্মশালাটো কৰি উঠি 2018 চনত পেছাগতভাৱে প্ৰথমটো কাম হৈছে ৰং চেনেলত সম্প্ৰচাৰিত হোৱা ৰাজনন্দিনী নামৰ চিৰিয়েলখনত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিবলৈ সুযোগ পাইছিলোঁ। তাৰ পাছে ডিডি কিষাণ দূৰদৰ্শনত 3খন হিন্দী চিৰিয়েলো কৰিলোঁ। শেহতীয়াভাৱে উল্লেখযোগ্য কাম হিচাপে NK প্ৰডাকশ্যনৰ আহিব লগা নতুন ছবি দ্য স্লেম বুকত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰি আছোঁ। সময় যেতিয়া ভাললৈ আহিব, পৰিস্থিতি যেতিয়া ভাল হ'ব, ছবিখনে নিশ্চয় আপোনালোকৰ আগত মুক্তি লাভ কৰিব। মোৰ এই সাংস্কৃতিক যাত্ৰাত, অভিনয় যাত্ৰাত আপোনালোকৰ প্ৰত্যেকৰে সহায় থাকিব, আশীৰ্বাদ থাকিব বুলি আশা কৰিলোঁ। প্ৰত্যেক মানুহৰে হবি বেলেগ বেলেগ। প্ৰত্যেক মানুহে নিজে বিচৰা ধৰণেৰে, নিজে ভাল পোৱা ধৰণেৰে আজৰি সময় কটাই ভাল পায়। এতিয়া কোনোবাই যদি মোক প্ৰশ্ন কৰে যে মোৰ হবি কি, তেতিয়াহ'লে মোৰ উত্তৰটো দিবলৈ অলপ অসুবিধা হয়। কিন্তু মই কি কৰি ভাল পাওঁ, মই কেনেদৰে সময় কটাই ভাল পাওঁ, সেইটো সম্পূৰ্ণ মোৰ মুডটোৰ ওপৰত, সেই সময়ত মনে কি বিচাৰিছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে কেতিয়াবা যদি মোৰ মনে বিচাৰে যে মই চিনেমা চাই থাকিয়ে ভাল পাওঁ, কেতিয়াবা গান শুনি থাকিয়ে ভাল পাওঁ, কেতিয়াবা এনেই শুই বহি কটাই ভাল পাওঁ, যেতিয়া আকৌ মন যায় কিবা লিখা মেলা কৰিবলৈ তেতিয়া লিখি ভাল পাওঁ। বিভিন্ন ধৰণৰ হবি আছে। কেতিয়াবা বাহিৰত কাম কৰি ভাল পাওঁ, কেতিয়াবা মন গ'লে গোটেই দিনটো কামকে কৰি থাকোঁ, তেনেকুৱা ধৰণৰো হয়। আৰু শেহতীয়াভাৱে মই অকণমান শৰীৰ চৰ্চাত মনোনিৱেশ কৰিছোঁ, গতিকে ফিট হৈ থাকিবলৈ চেষ্টা কৰোঁ। সেইটো হবি নহ'লেও কিন্তু মই সদায় কৰিবলৈ যত্ন কৰোঁ, আৰু সেইটো কৰি এতিয়া ভাল লগা হৈছেগৈ। লিখা মেলাৰ কথা যিহেতু কৰোঁ, কেতিয়াবা মনৰ অনুভৱবিলাক মই লিখি ৰাখোঁ। আগতে কলেজত পঢ়া দিনতে লিখা মেলা কৰিছিলোঁ। তেতিয়া কলেজত শ্ৰেষ্ঠ সাহিত্যিকৰ সন্মানো মই এবাৰ পাইছিলোঁ। কিন্তু গুৱাহাটী যোৱাৰ পাছত অভিনয় ক্ষেত্ৰখনত সোমালোঁ, বেলেগ ধৰণে ব্যস্ত হৈ পৰিলোঁ। এতিয়া লিখা মেলাৰ অভ্যাসটো কমি গ'ল, বহুত শব্দ মনত নহা হ'ল। কিন্তু এতিয়া লকডাউনৰ পাছত বন্ধত ঘৰতে লিখা মেলা কেতিয়াবা কৰিব চেষ্টা কৰোঁ। দুটা মই লিখা এনেই সৰু 4 লাইনমান মই কৈ শুনাইছোঁ যে সময়ৰো এক ছন্দ আছে, সেই ছন্দত জীৱনৰ অনুভৱে নাছে। সময় থমকিছে, ভাল পোৱা সৰিছে, জীৱনৰ কবিতা আজি ছন্দ মিলিছে। নীৰৱতাৰো যে ভাষা থাকে, নদীখনে সোঁৱৰাই দিলে। কায়িক অনুপস্থিতিটো তোমাৰ অৱস্থিতি, ভাল পোৱাই কাণে কাণে ক'লে। পাছলৈ এই বিষয়ত আৰু কেতিয়াবা কথা পাতিম, এনেকুৱা ধৰণৰ বিষয়ত ভিডিঅ' বনাম। কিন্তু আজিলৈ ইমানতে। আপোনালোকে কি ধৰণে নিজৰ সময়বিলাক কটাই ভাল পায় কমেণ্টত জনাব। প্ৰত্যেক মানুহৰে ভিতৰত একোখনকৈ নিজস্ব পৃথিৱী থাকে।
যিখন পৃথিৱীৰ সৃষ্টি হয় প্ৰত্যেক মানুহৰে নিজা নিজা সপোন, আশা, চিন্তা, কল্পনা আদিৰে। মোৰো নিজস্ব এখন কল্পনাৰ পৃথিৱী আছে, যিখন পৃথিৱীত মই নিজকে এজন ৰাজকুমাৰৰ দৰে ভাবোঁ, যি মানুহৰ সুখত সুখী হ'ব জানে, মানুহৰ দুখত দুখী হ'ব জানে, পাৰিলে কাৰোবাক উপকাৰ কৰিব, কিন্তু কেতিয়াও অপকাৰ নিশ্চয় নকৰে। এজন দয়ালু মৰমীয়াল ৰাজকুমাৰ। ঠিক সেইদৰে বাস্তৱ জীৱনতো মই তেনেদৰে নিজকে গঢ়িবলৈ চেষ্টা কৰোঁ, অনুপ্ৰেৰণা লাভ কৰোঁ। কিছুমান সৰু সৰু কথাত মই গুৰুত্ব দিওঁ, কেতিয়াও নিজকে অকলশৰীয়া হ'ব নিদিওঁ, নিজকে নিজে লগ দিবলৈ চেষ্টা কৰোঁ। যিবিলাক সৰু সৰু কামৰ পৰা মই সুখ আহৰণ কৰোঁ, সেই তেনেকুৱা কামত নিজকে ব্যস্ত ৰাখিবলৈ চেষ্টা কৰোঁ। কোনোদিনেই জীৱনৰ প্ৰতি কোনো ধৰণৰ আক্ষেপ নাই ৰখা। যিখিনি পাইছোঁ তাকে লৈ সদায় সুখী। খালী হাতেৰে আহিছিলোঁ, খালী হাতেৰে উভতি যাম। মাজৰ যিখিনি জীৱন পৰিক্ৰমা, সেইখিনিত কেৱল ভালদৰে থাকিব লাগে, আনৰ উপকাৰ কৰিব লাগে, পাৰিলে নোৱাৰিলে অপকাৰ কৰিব নালাগে। সুখী হোৱাটো খুবেই প্ৰয়োজন। মই নিজৰ বিষয়ে কি ভাবোঁ বা মই নিজক আপোনালোকৰ আগত কেনেধৰণে উপস্থাপন কৰিব পাৰোঁ, ইতিমধ্যে কিছুসংখ্যক আজি প্ৰথমটো ভিডিঅ'ত দিলোৱেই। এতিয়া কথা হ'ল যে মোৰ চেনেলত আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' দেখিবলৈ পাব, সেই সম্পৰ্কে মই নিজেও বৰ্তমানলৈকে জ্ঞাত নহয় বা চিন্তাই কৰা নাই। কিন্তু যেতিয়া মই ভাবিম যে এই বিষয়টো, এই কথাখিনি আপোনালোকৰ আগত দাঙি ধৰিব লাগে, আপোনালোকক দেখুৱাব লাগে, আপোনালোকৰ আগলৈ নিব লাগে, নিশ্চয় তেনেকুৱা ধৰণৰ ভিডিঅ' মই বনাম। কোনো নিৰ্দিষ্ট বিষয়ৰ ওপৰত ভিত্তি কৰি মই ভিডিঅ' নবনাওঁ। যিটো মই ভাল লাগিব সেইটোকে আপোনালোকৰ আগত দেখাম। এয়া ব্লগো হ'ব পাৰে, যদি কোনোবা নতুন জেগাত ফুৰিবলৈ যাওঁ, বা যিকোনো নতুন কথা হ'ব পাৰে, কোনোবা ভাল মানুহ লগ কৰিবলৈ গ'লে সেয়াও দেখাম। বিভিন্ন ধৰণৰ কথা, যিটো কথা মই অনুভৱ কৰিম যে আপোনালোকৰ মাজত দেখাব লাগে, তেনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' আপোনালোকক দেখাম। আশা কৰিম কেতিয়াও যাতে ভিডিঅ'ৰ পৰা আপোনালোকে আমনি নাপায়, সদায় যাতে ভাল পায়। কিবা এটা নতুন কথা বুলি নহয় আৰু, ভিডিঅ'টো চাই যাতে আপোনালোকে কিছু সময় ৰিফ্ৰেছ হ'ব পাৰে, তেনেকুৱা ধৰণৰ চেষ্টা কৰিম। আৰু বাকী যিহেতু একেবাৰে চেনেলটো নতুন, এইটো মোৰ প্ৰথম ভিডিঅ', গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব, বেল আইকনটো দবাই দিব, যাতে নতুন ভিডিঅ' আহিলে আপোনালোকে সোনকালে দেখা পায়। আৰু যদি আপোনালোকে মৰম আৰু সঁহাৰি জনায়, তেতিয়াহ'লে নিশ্চয় ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াম। আজিলৈ ইমানতে সামৰিছোঁ। সকলোৱে ভালে থাকিব, সুখেৰে থাকিব, নিৰাপদে থাকিব। বাই বাই।